কবিতাৰ শিৰোনাম কলমটো আকৌ তুলি লোৱাৰ হেঁপাহত। কবি গুঞ্জন গগৈ। মাজে মাজে ভাবো শব্দবোৰে কিয় অগা-দেৱা কৰে। শেষ হ'ব ধৰা চিয়াহীৰ টোপালটোৱেও কলমটোক কয়, আৰু জোকাৰি চাচোন কিজানিবা শব্দবোৰে ভুমুকি মাৰেই। আজি বহুদিন হ'ল শব্দৰ সৈতে খেলা নকৰা। চিনাকি চিনাকি লগা শব্দবোৰ অচিনাকি হ'ল। ঠিক চিনাকি মানুহবোৰ অচিনাকি হোৱাৰ দৰে। সেয়েহে ভাবিছোঁ মাজে সময়ে মেজৰ কাষলৈও যাম। মেজত টুকুৰিয়াই টুকুৰিয়াই শব্দৰ সৈতে ধেমালি কৰিম। কলমৰ মুখনি কামুৰি আকৌ লিখিম শব্দৰ এটি এটি গান।